আপুনি যদি ইউটিউব ক্ৰিয়েটৰ নাইবা ইউটিউবাৰ আপুনি আপোনাৰ বাবে বহু ইম্পৰ্টেণ্ট ভিডিঅ' বাৰু কেনেকৈ বলকচোন আমি আৰম্ভ কৰোঁ। আপুনি যদি নতুন ইউটিউবাৰ তেতিয়াহ'লে আপোনাৰ বাবে আজিৰ ভিডিঅ'টো কাৰণ বহু ইম্পৰ্টেণ্ট ভিডিঅ' আপোনাৰ বাবে বলকচোন আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি নতুন ইউটিউবাৰ হয়নে? যদি হয় ভিডিঅ'টো চাওক। আৰু আপুনি নতুন ইউটিউবাৰ ধৰক আপুনি এজন নতুন ইউটিউবাৰ আপুনি ব্লগ ভিডিঅ' বনাই মানে এনেই হাতত মোবাইলখন লৈ আপোনালোকে ৰাজপথত এনেকৈ ভিডিঅ' বনায়, কিন্তু ঘৰৰ ওচৰে পাছৰে থকা মানুহবিলাক আপোনাক কেতিয়াও ছাপোৰ্ট নকৰে কাৰণ আপুনি পাগল এজন পাগল ইউটিউবাৰ হয়। আপুনি ঘৰৰ ওচৰে পাছৰে থকা মানুহবিলাক আপোনাক কেতিয়াও ছাপোৰ্ট নকৰে। সেইবিলাক মানুহ হ'ল 1 নম্বৰ আপোনাক নমাবলৈ চেষ্টা কৰে। আপোনাক কেতিয়াও ছাপোৰ্ট নকৰে আপোনাৰ ঘৰৰ ওচৰে পাছৰে থকা মানুহবিলাক, কিন্তু আপুনি তাত কি মনটো বেজাৰ নকৰিব কাৰণ আপোনাৰ নিজৰ কাম নিজেহে কৰি যাওক, তেতিয়াহে জীৱনত এদিন নহয় এদিন ছাকচেছ হ'ব পাৰিব। হয় আপোনাক ছাপোৰ্ট কৰিব, কিন্তু আপোনাৰ ঘৰৰ ওচৰে পাছৰে থকা মানুহবিলাক ছাপোৰ্ট নকৰে, কিন্তু বেলেগ কাণ্ট্ৰিৰ পৰা আপোনাক ছাপোৰ্ট কৰিব, মানে বেলেগ দেশৰ পৰা আপোনাক ছাপোৰ্ট কৰিব, তেতিয়াহে আপুনি এজন ভাল ইউটিউবাৰ নাইবা ভাল ফেচবুক ক্ৰিয়েটৰ হ'ব পাৰিব। আপুনি নিজৰ মনটো নাভাঙিব। মোক ছাপোৰ্ট কৰা নাই, মই ভিডিঅ' নবনাওঁ, মই হাৰ মানি গৈছোঁ, ইয়াতে ভিডিঅ' নবনাওঁ কেলা। আপুনি ভালদৰে ভিডিঅ' বনাই আগুৱাই যাওক, আপুনি তেতিয়া এদিন ছাকচেছ হ'ব পাৰিব কাৰো কথা নুশুনি আপোনাৰ নিজৰ মতে নিজে আগুৱাই যাব আৰু নিজৰ মতে নিজে ভিডিঅ' ক্ৰিয়েট কৰি থাকক, তেতিয়া এদিন ছাকচেছ হ'ব পাৰিব আপুনিও। কিন্তু আপুনি ঘৰৰ ওচৰে পাছৰে মানুহ ছাপোৰ্ট নকৰাৰ বাবে আপুনি যে ভিডিঅ' নবনাব এইটো কথা নহয়বে, কিন্তু আপুনি সদায় ভিডিঅ' বনাই থাকক, এদিন নহয় এদিন জীৱনত ছাকচেছ হ'ব পাৰিব আপুনিও, কিন্তু এদিন নহয় এদিন টকা ইনকাম কৰিব পাৰিব, আপুনিও ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব। কাৰো কথা মন নিদি আপুনি নিজৰ মতে নিজে চলক, তেতিয়াহে আপুনি এদিন জীৱনত ছাকচেছ হ'ব পাৰিব। ইয়াতে আজি ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল নতুনকৈ আহিছে চেনেলক ছাবস্ক্ৰাইব কৰক আৰু লগতে